নমস্কাৰ মই বাণী বিকাশ যেহেতু আজি মই এটো কাৰণে এটা ভিডিও কৰিব লগা হ'ল যে দেখি আছো যে যোৰহাটত উলংগ বাবাই কি ধৰ্ম প্ৰচাৰ কৰিছে এনেকৈ ধৰ্ম প্ৰচাৰ কৰিছে উলংগ হৈ যেহেতু আমাৰ প্ৰশাসন নাই নেকি আমাৰ ৰজাঘৰীয়া নাই নেকি যে এনেকৈ উলংগ হৈ থাকিব আমি লজ্জানিত হৈছো আজি তাকে লৈ মই দুটামান বাক্যৰে গীতৰ আকাৰে গাব লৈছো কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব কিন্তু উলংগ বাবাই এনেকৈ ধৰ্ম প্ৰচাৰ কৰি থকাটো আমি সহ্য কৰিব নোৱাৰিছো কাৰ সাহসত কাৰ নেতৃত্বত ওলাইছে এই উলংগ বাবা কি ধৰ্ম কি জাতি লজ্জিত হলো আমি অসমবাসী অসমীয়া দেখিছনে নাই মহাৰজাই হাৰ পোৱা নাই নে প্ৰশাসনৰ সাহস হোৱা নাই প্ৰশাসনৰ সাহস হোৱা নাই লজ্জিত হলো আমি আই বাই ভনী মুখলৈ চাব এনেকৈয়ে আমাৰ বাই ভনীৰ ধৰ্ষণ হ'ব এনেকৈয়ে আমাৰ বাই ভনীৰ ধৰ্ষণ হ'ব খেদ উলংগ বাবা খেদ উলংগ হৈ ধৰ্ম প্ৰচাৰ নালাগে আমাৰ